হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয় আনন্দৰাম বৰুৱা একাডেমিক সপ্তম শ্ৰেণী অসমীয়া পাঠ নং হৈছে 12। পাঠটোৰ নাম হৈছে শ্ৰীকৃষ্ণই মাটি খোৱা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পায়ে থাকে। সো এবাৰ আমি কুৱেশ্যন কেইটালৈ আগুৱাইছো। কৈছে অতি চমুকৈ উত্তৰ দিয়া। ক নম্বৰটো হৈছে কৃষ্ণই কি খোৱা বুলি বলৰামে মাকক অভিযোগ দিছিল। উত্তৰ, কৃষ্ণই মাটি খোৱা বুলি বলৰামে মাকক অভিযোগ দিছিল। খ নম্বৰ কুৱেশ্যনটো কৈছে যে কোৱাই আজি তোৰ ফাৰিব ছাল বুলি কোনে কাক কৈছিল। উত্তৰ, কৃষ্ণৰ মাক যশোদাই পুত্ৰ কৃষ্ণক কৈছিল। গ নম্বৰ কুৱেশ্যনটো কৈছে যে কৃষ্ণই মুখ মেলি দেখুৱাই যশোদাই কি দেখিছিল। উত্তৰ, কৃষ্ণই মুখ মেলি দেখুৱাতে যশোদাই সমগ্ৰ জগতৰ কৃষ্ণৰ মুখৰ ভিতৰতে থকা দেখিছিল। 2 নম্বৰ কুৱেশ্যনটো কৈছে যে কৃষ্ণই মাটি খোৱা বুলি শুনি মাতৃ যশোদাই কি কৰিছিল, চমুকৈ বৰ্ণনা কৰা। উত্তৰটো কৈছে কৃষ্ণই মাটি খোৱা বুলি সকলো গোপ শিশুৱে কৃষ্ণৰ মাকৰ ওচৰত অভিযোগ কৰিলে। অভিযোগ শুনি মাতৃ যশোদাই কৃষ্ণৰ হাতত ধৰি তেওঁ কিয় মাটি খালে বুলি সুধিলে। তাক কোৱাই গাৰ ছাল বখালিব বুলি কলে। মাকৰ কথা শুনি কৃষ্ণই মুখৰ মাত ধৰিল। সি মাকলৈ কেৰাহীকৈ চাই দুখ অনুভৱ কৰিলে আৰু তেওঁ মাটি খোৱা কথাটো মিল বুলি কলে। তেতিয়া মাকে কৃষ্ণই মুখ মেলিবলৈ কলে। কৃষ্ণই মুখ মেলিত সমস্ত জগত তেওঁৰ মুখত দুখী মুখত দেখিবলৈ পালে। এবাৰ আমি 3 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে শ্ৰীকৃষ্ণই মাটি খোৱা কাব্যাংশৰ কথাখিনি তোমাৰ ভাষাত বৰ্ণনা কৰা। উত্তৰটোত কৈছে যে কৃষ্ণই মাটি খোৱা বুলি সকলো গোপ শিশুৱে কৃষ্ণই মাকৰ ওচৰত অভিযোগ কৰিলে। অভিযোগৰ শুনি মাতৃ যশোদাই কৃষ্ণৰ হাতত ধৰি তেওঁ কিয় মাটি খালে বুলি সুধিলে। তাৰ কোৱাই গাৰ ছাল বখালিব বুলি কলে। মাকৰ কথা শুনি কৃষ্ণই মুখৰ মাত ধৰিল। সি মাকলৈ কেৰাহীকে চাই দুখ অনুভৱ কৰিলে আৰু তেওঁ মাটি খোৱা কথাটো মিছা বুলি কলে। তেতিয়া মাকে কৃষ্ণক মুখ মেলিবলৈ কলে। কৃষ্ণই মুখ মেলিত সমস্ত জগত দুখৰ তেওঁৰ মুখত দেখিবলৈ পালে। এইবাৰ আমি 4 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে ধুনীয়া ঠেচ সুন্দৰী হাঁহি পুত্ৰ হাতত ধৰিলে ঠেচ। উত্তৰটো এনেকে লিখিবা, ধুনীয়া যশোদা সুন্দৰ হাঁহি পুত্ৰ হাতত ধৰিলা হাঁহি। ক নম্বৰটো কৈছে কেনে মাটি খাইছিল ঠেচ গোপাল, কোৱাই আছিল তোৰ ঠেচ ছাল। কেনে মাটি খাইছিল ওৰে গোপাল, কোৱাই আজি তোৰ ফাৰিব ছাল। এবাৰ আমি 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 5 নম্বৰটো কৈছে যে মাকৰ খং উঠা দেখি কৃষ্ণই মাকক কি কৈছিল, চমুকৈ লিখা। উত্তৰ, কৃষ্ণই মাটি খোৱা বুলি সকলোৱে গোপ শিশুৱে কৃষ্ণৰ মাকৰ ওচৰত অভিযোগ কৰিলে। অভিযোগ শুনি মাতৃ যশোদাই কৃষ্ণক হাতত ধৰি তেওঁ কিয় মাটি খালে বুলি সুধিলে। তাক কোৱাই গাৰ ছাল ফালিব বুলি কলে। মাকৰ কথা শুনি কৃষ্ণৰ মুখৰ মাত ধৰিল। সি মাকলৈ কেৰাহীৰে চাই দুখ অনুভৱ কৰিলে আৰু তেওঁ মাটি খোৱা কথাটো মিছা বুলি কলে।
তেতিয়া মাকে কৃষ্ণক মুখ মেলিবলৈ ক'লে। কৃষ্ণই মুখ মেলিত সমস্ত জগত তেওঁৰ মুখত দেখিবলৈ পালে। এইবাৰ আমি 6 নম্বৰ কুৱেশ্যন কেইটা আলোচনা কৰিম। 6 নম্বৰ কুৱেশ্যন কেইটা কৈছে তলৰ শব্দবোৰৰ অৰ্থ লিখা। শব্দ আৰু অৰ্থ: চকু, চকু আখি; ব্যথা, দুখ; সমস্ত, সকলো; সুন্দৰী, ধুনীয়া। চোৱা, এইবাৰ আমি কবিতাটো এবাৰ পঢ়ি যাওঁ। শ্ৰীকৃষ্ণই মাটি খোৱা। য'ত গোপ শিশু বলাই আছিল, সবে ভলা গয়া কৃষ্ণৰ বালি। যশোদাৰ আগে দিলে খল, খাই লম্ধ কৃষ্ণই মাটি এক দল। শুনিয়া যশোদা সুন্দৰী হাঁহি, পুত্ৰৰ হাতত ধৰিলে আছি। কেনে মাটি খাইলি অৰে গোপাল, কোৱাই আজি তোৰ ফাৰিলো ছাল। শুনিয়া কৃষ্ণ হৰিণ মাত, চকু টেৰ কৰি মাকক চান্দ। মুখত চাহন দে লাঘ ব্যথা। কিয় মাটি খাইছিল সোধন্ত কথা, মাতন্ত কৃষ্ণই যশোদাই চাই। মিছা মাতে সবে শুনিয়া আই, কধাত চিতত মই নাখাওঁ মাটি। দাদা বল বদ্ৰে মাতন্ত গাঠি, চোৱা মুখ বুলি মাবক মাতি। চোৱা মুখ বুলি মাভক মাতি, বাইলন্ধ বেন্ধ প্ৰকাশিয়া আতি। যশোদা সুন্দৰী দেখন্ত পালছে, সমস্ত জগত গৰ্ভতে আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহি আছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।